নমস্কাৰ সকলোকে স্বাগতম জনাই বহুত দিনৰ মূৰত আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ এটি ব্লগ। মই বৰ্তমান আছোঁ মাজুলী, এয়া জেংৰাইমুখ পাৰ হৈ আহিছোঁ। এতিয়া মই গৈ আছোঁ বগীবিল হৈ যোৰহাট। ভিডিঅ'টো আগলৈকে চাই থাকক, সকলোখিনি যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কিমান ভিডিঅ' কৰিব পাৰিম নাজানো, তথাপিতো মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া আমি পাম খেৰকটীয়া দলং। খেৰকটীয়া দলঙৰ পোৱাৰ পিছতে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট শেষ। তাৰপিছত সোমাম আমি লখিমপুৰ ডিষ্ট্ৰিক্টত। আপোনালোকে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো চাওক, কিমান গছ বন। এইখনেই হ'ল খেৰকটীয়া দলং। ইয়াৰ পৰা এতিয়া মই যাম, এইটো ৰাস্তা ঢকুৱাখানা, তাৰপিছত পাম বগীবিল। বগীবিলৰ পৰা মই যোৰহাটৰ ফালে গৈ থাকিম। I want nobody but you. 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 যিমান পাৰোঁ দেখাই গৈ থাকিম আপোনালোকক, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আমি গৈ গৈ পামগৈ সোণাৰী চাপৰি। বেছি দূৰ নাই আৰু। আমি সোণাৰী চাপৰি সাৰি আহিলোঁ। এতিয়া আমি পাম ঢকুৱাখানা যোৱা ৰাস্তা আৰু বাসুদেৱ থান যোৱা ৰাস্তা। আপোনালোকক দেখাই দিম তিনিআলি। ইয়াৰ পৰা আমি অলপ আগত গ'লে এটা তিনিআলি পাম। এই তিনিআলিটোৰ লেফ্ট ছাইডত যাব লাগিব বাসুদেৱ থান আৰু ৰাইট ছাইডত যাব লাগিব ঢকুৱাখানা টাউন। এতিয়া মই যাম ঢকুৱাখানা। পাম, নাম হ'ল খজুৱা তিনিআলি। ইয়াৰ পৰা লেফ্ট ছাইডত যাব বাসুদেৱ থান আৰু ৰাইটত যাম ঢকুৱাখানা। এতিয়া মই যাম ঢকুৱাখানা। এইটো তিনিআলিটো আগত আপোনালোকে দেখিছে। এতিয়া যাম মই ঢকুৱাখানা টাউন। এতিয়া লেফ্ট ছাইডত যায় বাসুদেৱ থান আৰু ৰাইটত যাম মই ঢকুৱাখানা টাউন। এতিয়া বৰ্তমান মই আহি আছোঁ ঢকুৱাখানা টাউনলৈ। ঢকুৱাখানা টাউনৰ পৰা মই যাম ধেমাজি। আপোনালোকে দেখাই গৈ আছোঁ, আৰু অকণমান গ'লেই পাম আৰু ঢকুৱাখানা টাউন। যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া মই ঢকুৱাখানা টাউন পাৰ হৈ আহিছোঁ। ইয়াৰ পৰা ধেমাজি আছে 37 কিলোমিটাৰ আৰু ঘিলামৰা আছে 16 কিলোমিটাৰ। মই এতিয়া ঘিলামৰা হৈ যাম। ফাইনেলি আহি আছোঁ বগীবিল দলঙৰ ওপৰত। ইয়াতে লাইটটো থাকিলে খুব সুন্দৰ লাগে। অকণমান আগৰ পৰা লাইটটো আছে, আপোনালোকে দেখি আছে ভিডিঅ'টোত চাওক, তাৰ পৰা চাব। এতিয়া বগীবিল দলঙৰ ওপৰত আহি আছোঁ মই। এইকণৰ পৰা লাইট আছে চাওক, কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ বগীবিল দলঙৰ ওপৰত। এয়া আহি আছোঁ ফাইনেলি। বেছি চোৱা লাইট নাই, সেইটো কাৰণে আপোনালোকক দেখাইছোঁ যদিও ইমান ভালকৈ দেখাব পৰা নাই। এয়া আহি আছোঁ মই। একদম সুন্দৰ পৰিৱেশ। গাড়ী চলাই আছোঁ, ভিডিঅ' কৰি আছোঁ।
উপায় নাই, অকণমান আগত ৰখিব চেষ্টা কৰিম। বগীবিল দলঙৰ ওপৰত অকণমান ৰখিলোঁ, ৰখি আপোনালোকক বগীবিল দলঙৰ ৰাতি ভিউটো এবাৰ দেখাইছোঁ চাওক। এয়া ৰাতি বগীবিল দলঙৰ ভিউ, খুব সুন্দৰ। এয়া চাওক, খুব ধুনীয়া লাগে, ইয়াতে খুব ধুনীয়া বতাহ মাৰি আছে। I want nobody but you. 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 ফাইনেলি মই যোৰহাট আহি পালোহি। বগীবিল দলঙৰ পৰা আৰু ভিডিঅ' কৰা নহ'ল, ৰাতিও হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে, যিখিনিয়ে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এতিয়ালৈ বাই বাই, লগ পাম অন্য এটি ভিডিঅ'।